বিপ্লৱ ঐ বিপ্লৱ বিপ্লৱ ঐ কেলে ফুটবে বা আবে মই চালা ইমৰান আছমি নেকি এই ৰাতি চুমা খাবা আছা ব্ৰেক হ'ল নেকি তোৰ এই চুমা খাবা আধা ঘণ্টা এছাইনমেণ্ট কৰিছা নে নাই কি এছাইনমেণ্ট আবে ছুটি আছে আৰু এই ফ্ৰাইডে দিব লাগে আৰু আজি কি বাৰ থাৰ্ছডে লিখিছনে নাই তই আবে মই এটা কুৱেশ্যনে নাজানো বে কি কৰিবি এতিয়া এছাইনমেণ্ট দে প্ৰথম অলপ লিখি দিম এটা পেৰাগ্ৰাফ তাৰপিছত কৰণ অৰ্জুন কুচকুচতে চব লিখি দিম এনেও পঢ়ি নাচাই চব মোমায়া এইগিলা এই চাৰে এটা ৱৰ্ড পঢ়িছাই কৰণ অৰ্জুন দেখে সি তই কি কৰিবি এতিয়া এই তপাৰক খুচোন সি লিখছি হপাই দে আবে সি মোৰ লগতে আছিল লেখা নাই বুলি আকৌ এই সি সদায় কয় নাই লেখা বুলি ফেলে লাষ্টত এছাইনমেণ্ট ফাৰ্ষ্ট সিয়ে জমা দিব তাক কল কৰচোন মস্ত হাৰামি সি এটা কল কৰ তাক হেল্ল' হেল্ল' ঐ এছাইনমেণ্ট কৰিলি নাই লিখা বে একো শুই আছোঁ এই লিখিছিলোঁ তই দে না আমি একোৱে লেখা নাই বে নাই বে কালি নিদিওঁ মই শুই যাম আবে কাটি দিলে বে সি লেখা নাই বোলে এই মই কৈছোঁ তাৰ ওপৰত একদম বিশ্বাস নকৰিবি গম পাইছা নাই তাৰ ৰুমত বল সি এছাইনমেণ্ট চিয়'ৰ লিখিছে এনেই মিছা মিছা কথা হৈ থাকে বল তাৰ ৰুমত বল ঐ লাইট জ্বলে শুইছি বে এই এক্টিঙো কৰি থাকিব দে বেয়া বস্তু চালা ভালকৈ চা তাক এই নাই দিয়া এক্টিং কৰা কমেই আছে যাওঁ চালা মাদাৰ ফাদাৰ নাই লিখা তই হা মাৰবে ইয়াক শ্বাহৰুখ খানো পুতেক বে ইমান মিছা কথা কয় আবে চা কি লিখছোঁ চা আবে পাহাৰচোন হে আক বেয়া নাপাবি দে এই ধুনীয়াকৈ ওপৰত দুটামান চৰাই আঁকি দি ভাল লাগব দে বঢ়িয়া আছে যৌ এনে ডাউট কৰা বিপ্লৱ ইয়াক আমাৰ তোমাৰ বেলেগ টপা নিচা নহয় ভাল দে তই লাগে হেনতো থেংক ইউ গাইজ ভিডিঅ'টো চোৱাৰ কাৰণে ভিডিঅ' যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব বাকী নতুন ভিডিঅ'ত লগ পাই আছোঁ বাই বাই বাই